মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বিষয়টো সকলোৱে গম পাইছে, মোৰ থাম্বনেইল আৰু টাইটেলত লিখা আছে যে আমি যিখিনি বঞ্চিত নিযুক্তি বঞ্চিত টেট প্ৰাৰ্থী তেওঁলোকে আজি এক বিসংগতিপূৰ্ণ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে বঞ্চিত হৈ থাকিবলগীয়া হৈছে। আৰু এই সমস্যাটো অকল আমাৰ বৰ্ষৰ প্ৰাৰ্থীসকলৰ কাৰণেই নহয়, প্ৰত্যেক বৰ্ষতে 2012 চন এতিয়া এইকেইবাৰ যি টেট হৈ গ'ল, যিকেইবাৰে হ'ল প্ৰত্যেকবাৰেই কিছু সংখ্যক প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হ'ল। কিন্তু কিয় থাকিবলগীয়া হ'ল সেই প্ৰশ্নটো যথেষ্ট গুৰুত্বপূৰ্ণ। আমি যিসকল প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হৈ আছোঁ সেইসকলৰ বেছিভাগেই আমি আজিৰ পৰা 10-15 বছৰ বা 20 বছৰ আগত আমি মেট্ৰিক পাছ কৰা বা হাই ছেকেণ্ডেৰী পাছ কৰা প্ৰাৰ্থী। আৰু আমাৰ আৰু বৰ্তমানৰ প্ৰাৰ্থীসকলৰ মাজত এক বৃহৎ পাৰ্থক্য আছে। আমি পাছ কৰোঁতে যি শিক্ষা পদ্ধতি আছিল, যি পৰীক্ষা পদ্ধতি আছিল, সেই পদ্ধতিৰ লগত বৰ্তমানৰ শিক্ষা পদ্ধতি বা পৰীক্ষা পদ্ধতিৰ কোনো মিল নাই, সম্পূৰ্ণ পৃথক। কিন্তু সেই পুৰণি শিক্ষা পদ্ধতি আৰু বৰ্তমানৰ শিক্ষা পদ্ধতিৰ মাজত বৃহৎ পাৰ্থক্য থকা স্বত্বেও নিযুক্তি প্ৰক্ৰিয়া কিন্তু একেই হৈ আছে। 2012 চনত যেনেকুৱা হৈছিল এতিয়াও সেই একেই নিযুক্তি প্ৰক্ৰিয়া। কিন্তু নিযুক্তি প্ৰক্ৰিয়াটোৰ পৰিৱৰ্তনৰ যথেষ্ট প্ৰয়োজন আছে। মই নহয়, এনেকুৱা হাজাৰজন শিক্ষকেই ক'ব যে নিযুক্তি প্ৰক্ৰিয়াটোত যথেষ্ট বিসংগতি আছে। কাৰণ যিসকলে আজিৰ পৰা 10-20 বছৰ আগতে হাই ছেকেণ্ডেৰী বা মেট্ৰিক পাছ কৰিছিল সেইসকলে যিটো পাৰ্চেণ্টেজ পাইছিলে বৰ্তমানৰ প্ৰাৰ্থীসকলৰ তুলনাত তেনেই নগণ্য। বৰ্তমানৰ পাৰ্চেণ্টেজৰ লগত আগৰ পাৰ্চেণ্টেজৰ এক আকাশ পাতাল পাৰ্থক্য। যিহেতু পৰীক্ষা পদ্ধতি আৰু শিক্ষা পদ্ধতি সম্পূৰ্ণ বেলেগ, নিযুক্তি যিটো প্ৰক্ৰিয়া সেইটো তাৰ সেই সমানুপাতে পৰিৱৰ্তন হ'ব লাগিছিল যদিও আজিকোপতি নহ'ল। আৰু সেয়েহে আমি কিছু সংখ্যক প্ৰাৰ্থী এতিয়াও নিযুক্তিৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে, যিটো যথেষ্ট দুৰ্ভাগ্যজনক আৰু দুখজনক। কাৰণ সকলোৰে এটা হাবিয়াস থাকে, সকলোৱেই টেট পাছ কৰিলে কিবা এটা নহয় কিবা এটা মানে কেনেবাকৈ হওক সংস্থাপন বিচাৰে। আমিও বিচাৰিছোঁ আৰু সকলোৱে বিচাৰে, কিন্তু সকলোৱেতো টেটত নিযুক্তি পোৱা নাই। কিন্তু 100% নিযুক্তি নাপালেও গৰিষ্ঠ সংখ্যকে নিযুক্তি পালেহেঁতেন যদিহে এই নিযুক্তি প্ৰক্ৰিয়াৰ কিছু সাল সলনি ঘটিলহেঁতেন বা সময় উপযোগী হ'লহেঁতেন। কিন্তু আজি নিযুক্তি প্ৰক্ৰিয়াৰ বিসংগতিৰ কাৰণেই আমি কিছু সংখ্যক প্ৰাৰ্থী এতিয়াও বঞ্চিত হৈ ৰ'ব লগা হ'ল। এই ক্ষেত্ৰত সকলোৱে মতামত আগবঢ়াব বুলি আশা কৰিলোঁ আৰু লগতে এই মই কোৱা যিটো নিযুক্তি প্ৰক্ৰিয়াৰ বিসংগতি সেই সম্পৰ্কে মাত মাতিব বুলিও আশা কৰিছোঁ। ধন্যবাদ।